জীৱনৰ অভিজ্ঞতাৰ পৰাই এটা কথা শিকিছোঁ যে সকলোতকৈ ডাঙৰ আঘাত আপোনজনৰ পৰাই পোৱা যায়। মই ভাল হৈও চাইছোঁ, তথাপিও মানুহে মোৰ সমালোচনাই কৰে। কিছুমান কথা নজনাৰ বাবে নহয়, আত্মসন্মানৰ বাবে এৰাই চলিব লাগে। আপুনি সম্পৰ্ক বনালেই বা কি হ'ব, যদি আনে সেই সম্পৰ্ক বজাই ৰাখিব নোখোজে। যদি কোনোবা আপোনাৰ অবিহনে সুখী হ'ব খোজে, তেওঁক সুখী হ'বলৈ দিয়ক। তেওঁৰ পিছত বেছিকৈ পৰি নিজৰ ছেল্ফ ৰেচপেক্ট নেহেৰুৱাব। যিয়ে যাব বিচাৰে তেওঁক যাবলৈ দিয়ক, কাৰণ আজি থাকিলেও তেওঁ কাইলৈ আঁতৰিয়ে যাব। জীৱনক সফল বনাবলৈ হ'লে মোৰ লগত কি ঘটি আছে সেয়া ভবাতকৈ মই কি কৰি আছোঁ তাত ফ'কাছ কৰক। যদি জীৱনৰ গাড়ী ভাল ৰাস্তাৰে গৈ থাকে তেতিয়া সকলোৱে তোমাক লগ দিব, কিন্তু যদি ৰাস্তা অলপ একা বেকা হয় তেতিয়া সকলোৱে লগ এৰা দিব। সত্যতা সদায় মৌন ব্যক্তিৰ অন্তৰতে লুকাই থাকে, মিছা কোৱাবোৰেতো সদায় চিঞৰিয়ে থাকে। যদি ভাগ্যই লগ নিদিয়ে তেতিয়া বুজিব যে আপোনাৰ কৰ্মই আপোনাক আগুৱাই নিব। আপুনি যিমান সহজ সৰল হ'ব আৰু বিশ্বাসী হ'ব, সিমান বেছি আপুনি জীৱনত ঠগ আৰু বিশ্বাসঘাতকতা পাব। যাৰ সময় বেয়া চলিছে তেওঁক সদায় সহযোগিতা আগবঢ়াব, কিন্তু যাৰ মনোভাৱ বেয়া তেওঁৰ পৰা সদায় দূৰত থাকক। জীৱনটো ছুটি নহয়, কিন্তু জীৱনটো আমি আৰম্ভ দেৰিকৈ কৰোঁ। যেতিয়ালৈ জীৱনৰ ৰাস্তাবোৰ বুজিবলৈ ধৰোঁ তেতিয়ালৈ উভতিবৰে হয়। সফলতা পোৱাটো ডাঙৰ কথা নহয়, কিন্তু তাক ধৰি ৰখাটো বহুত ডাঙৰ কথা। সম্পৰ্কবোৰ দুৰ্বল হ'ব নিদিব। যদি এজন চুপ আছে তেতিয়াহ'লে আনজনে মাত লগাওক। খং ত্যাগ কৰক। যাৰ ওপৰত আপোনাৰ বিশ্বাস থাকে যে তেওঁ আপোনাক মনাই ল'ব। এই পৃথিৱীখন বহুত স্বাৰ্থপৰ, ইয়াৰ পৰা কেতিয়াও ভালৰ আশা নকৰিব। কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত সদায় নাথাকে। যদি জীৱনত আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে অকলে আগবাঢ়িবলৈ শিকি লওক। ৰাতি কান্দি কান্দি শুই ৰাতিপুৱা কাকো জানিবলৈ নিদিয়াটো জীৱনেই শিকাই দিয়ে। কান্দিলে দুখৰ অৱসান নহয়, কিন্তু হৃদয়ৰ বোজা পাতল হয়। কাৰোবাক যদি ভাল পোৱা, ইমান ভাল পোৱা যে যদি তেওঁৰ জীৱনত কিবা সমস্যা আহে প্ৰথমতে তেওঁ তোমাকেই মনত কৰে। যদি নিজৰ সন্মান বিচৰা তেতিয়াহ'লে আনকো সন্মান কৰা। যদি কথা ক'বলৈ মুখ আছে তেতিয়াহ'লে শুনিবলৈও কাণৰ ব্যৱহাৰ কৰা। নিজৰ চৰিত্ৰ, নিজৰ অধিকাৰ আৰু নিজৰ সন্মানৰ বাবে সদায় অহংকাৰ কৰিবা। কিছুমান মানুহে আমাৰ পৰা সুবিধা বিচাৰি এনেকুৱা দেখাই থাকে যে আমাৰ পৰা সুবিধা লৈ যেন আমাকহে তেওঁ সহায় কৰি আছে। জীৱনত যেতিয়াই কাৰোবাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ তেতিয়াই নিজকে অকলশৰীয়া অনুভৱ কৰিছোঁ। যিটো ব্যৱহাৰে আপোনাক কষ্ট দিয়ে সেই ব্যৱহাৰ আনকো নকৰিব। যেতিয়ালৈ আপুনি সফল নহ'ব তেতিয়ালৈ না আপোনাক কোনোবা সন্মান দিব না আপোনাৰ কথা শুনিব। জীৱনত প্ৰেম আৰু বন্ধুত্ব কৰিব, কিন্তু তাৰ পৰা একো প্ৰতিদানৰ আশা নকৰিব। সেইসকল লোকৰহে হৃদয় ভাঙে যিসকলে সদায় বেলেগৰ হৃদয়ক দুখ দিব নোখোজে। জীৱনত যিয়ে দুখ লুকুৱাব শিকি লৈছে তেওঁৱেই জীৱনক জীবলৈ শিকি গৈছে।
ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।